পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰেমলা বেপী আৰু ইহ সংসাৰত নাই গুৱাহাটী ইণ্টাৰনেশ্যনেল হস্পিটেলত চিকিৎসাধীন অৱস্থাত মৃত্যু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী খৰসিং ইংতিৰ পত্নী উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত আছিল বেপী কাৰ্বি লামেট আমে ২৭তম বাৰ্ষিক অধিৱেশনৰ উপলক্ষে প্ৰস্তুতি ২১, ২২, ২৩, ২৪ জানুৱাৰী ৪দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব জিৰিকেন্দেঙত অনুষ্ঠিতব্য অধিৱেশনত অসমৰ বিশিষ্ট কবি সাহিত্যিকেও কৰিব যোগদান প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ উপলক্ষে কেক কাটি উদযাপন বোকাজানত নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলং বাসীৰ বাবে দুখজনক বাতৰি কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰেমলা বেপী আৰু ইহ সংসাৰত নাই গুৱাহাটী ইণ্টাৰনেশ্যনেল হস্পিটেলত চিকিৎসাধীন অৱস্থাত ২৬ ডিচেম্বৰত মৃত্যু অসম চৰকাৰৰ প্ৰাক্তন খৰসিং তেৰাঙৰ পত্নীগৰাকী উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত আছিল প্ৰেমলা বেপী মধুমেহজনিত ৰোগতো আক্ৰান্ত আছিল প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকী প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰেমলা বেপীৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ আগতে এগৰাকী শিক্ষয়িত্ৰী আছিল শিক্ষয়িত্ৰী চাকৰি এৰি যোৱা ২০০৭ চনত ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰিছিল অসম চৰকাৰৰ মন্ত্ৰী খৰসিং ইংতি সেই সময়ত ৰাজনৈতিক জীৱন আছিল বহুতো উচ্চ স্তৰত গতিকে ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰিয়ে হাওৰাঘাট পৰিষদীয় সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াই আৰু বিশেষ সংগ্ৰাম নকৰাকৈ বিজয়ী হয় নিজৰ কাৰ্যকাল ভালদৰে সমাপ্ত কৰাৰ পিছত নিজৰ গৃহতে সংসাৰ ধৰ্ম পালন কৰি আছিল উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকী গুৱাহাটী ইণ্টাৰনেশ্যনেল হস্পিটেলত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকীৰ হঠাৎ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ হাওৰাঘাট অঞ্চলজুৰি শোকত স্পৃহমান হৈছে আৰু তেখেতৰ হাওৰাঘাটৰ ঘৰত তেখেতৰ আত্মীয় বন্ধু বান্ধৱীৰ লগতে গুণমুগ্ধসকলৰে চোতালত ভৰি পৰিছে অৰুণ লেখে গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি লামেট আমে ২৭তম বাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি অহা ২১, ২২, ২৩ আৰু ২৪ জানুৱাৰীত ৪দিনীয়া বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব পশ্চিম কাৰ্বি আংলঙৰ জিৰিকেন্দেঙৰ বজাৰ সমীপৰ খেলপথাৰত অনুষ্ঠিত হ'ব আমেৰ বাৰ্ষিক অধিৱেশনটি ৪দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিতব্য কাৰ্বি লামেট আমে ২৭তম বাৰ্ষিক অধিৱেশনটি সফল ৰূপায়ণৰ বাবে আমেৰ কেন্দ্ৰীয় কমিটিয়েও তৎপৰতাৰে কাৰ্যসূচী গ্ৰহণ কৰিছে কাৰ্বি আংলঙৰ স্থানীয় কবি সাহিত্যিকৰ উপৰিও অসমৰ বিশিষ্ট কবি সাহিত্যিকসকলেও যোগদান কৰিব ৪দিনীয়া কাৰ্যসূচীৰ ভিতৰত প্ৰথম দুদিন কবি সন্মিলন থিতাতে লিখা কবিতা প্ৰতিযোগিতা সাহিত্য অনুষ্ঠান ৰাজহুৱা অনুষ্ঠানেৰে জিৰিকেন্দেঙৰ ৰম্যভূমি মুখৰিত হ'ব ইয়াৰ পিছতে ২৩ জানুৱাৰীত অনুষ্ঠিতব্য ৰাজহুৱা সভাত মুখ্য অতিথিৰ আসন শুৱনি কৰিব ৰংহাং ৰংপঙৰ ঋষ ৰামসিং ৰংহাঙে অন্তিম দিনৰ ৰাজহুৱা অনুষ্ঠানত কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য সদস্য অসম সাহিত্য সভাৰ পৰমানন্দ ৰাজবংশী আৰু ইচ্ছা অৰ্থাৎ নিগোষ্ঠী সাহিত্য সভাৰ সভাপতি প্ৰেমানন্দ মুছাহাৰী প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে ক্ৰমে মুখ্য অতিথি নিমন্ত্ৰিত অতিথি হিচাপে আসন শুৱনি কৰিব অধিৱেশনৰ সমূহ কাৰ্যসূচীত কাৰ্বি ৰাইজক আন্তৰিকতাৰে সহযোগ তথা অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কাৰ্বি লামেট আমে সাধাৰণ সম্পাদক কামসিং হানছে
25 ডিসেম্বৰ ইফালে পবিত্ৰ বৰদিন উৎসাহৰ আনন্দ আনফালে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী উপজাতিন কাৰ্বি আংলঙত বিশেষকৈ পবিত্ৰ বৰদিনৰ উৎসাহৰ আনন্দৰ মাজত নেতাগৰাকীৰ জন্মজয়ন্তীৰ কথা প্ৰায় বিস্মৃতিত গুচি গ'ল ইফালে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং শহীদ টিম কাৰ্বি আংলঙৰ সৰহ সংখ্যক কাৰ্যবাহী সদস্য তথা এমএচিয়ে গৈছে ভ্ৰমণৰ কাৰ্যসূচীত পূৰ্ণ কৰিবলৈ যদিও বোকাজানত বিধায়ক ডক্টৰ নুমল মুমিনৰ নেতৃত্বত অনুষ্ঠিতপিয়াকৈ আয়োজন চলিল অটল বিহাৰী বাজপেয়ী জন্মজয়ন্তী উদযাপনৰ কাৰ্যসূচী ডক্টৰ মুমিনে কেক কাটি উদযাপন কৰিলে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী জন্ম দিৱস প্ৰায় নিস্তেজ অৱস্থাত ভাৰতীয় জনতা দলক সমল স্থিতিলৈ অনাৰ লগতে যাৰ নেতৃত্বত দলটোৱে সুন্দৰভাৱে নিজৰ 5 বছৰীয়া কাৰ্যকাল পূৰ্ণ কৰি থৈ গ'ল সমগ্ৰ দুখীয়া নিচলাৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি প্ৰৱৰ্তন কৰি দলৰ ভেটি মজবুত কৰি থৈ গ'ল সেই নেতাগৰাকী মহাপ্ৰয়াণ ঘটা 4 মাহ মানে হৈছে তেখেতক এতিয়া মাথোন এক ইতিহাসলৈ পৰিণত হ'ব ধৰিছে যদিও তেখেতৰ কৃতি দুখীয়া জনগণৰ মনত সদায় জীৱন্ত ৰূপত থাকিব এবাৰ ফুলনি ক্ৰীড়া সন্থা ভৰি দিলে 25 বছৰত 25 বছৰীয়া বৰ্ষপতি উপলক্ষে উদযাপন কৰিবলগীয়া 3 দিনীয়া ৰূপালী জয়ন্তী সমাৰোহত ফুলনি ক্ৰীড়া সন্থাৰ উদ্যোগত ফুলনি হাইস্কুলৰ খেলপথাৰত আয়োজন কৰিছে ফুটবলকে ধৰি বিভিন্ন ক্ৰীড়াৰ অনুষ্ঠানত পুৱা ফুলনি জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ সদস্য দৰসিং ৰংহাঙৰ সহধৰ্মিনী সবিতা তেৰণপিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ফুলনি ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰাৰ লগতে খেলপথাৰ মুকলি কৰি শুভাৰম্ভ কৰিলে 3 দিনীয়া ৰূপালী জয়ন্তী সমাৰোহ কাৰ্যসূচীৰ খেলপথাৰ মুকলি কৰি তেখেতৰ চমু ভাষণত সবিতা তেৰণপিয়ে কৈছে উঠি অহা নৱ প্ৰজন্মৰ কিশোৰী তথা যুৱক যুৱতীসকলে অধ্যয়নৰ লগতে খেলা-ধূলাক নিজৰ কেৰিয়াৰ হিচাপে গঢ়ি নিজৰ লগতে দেশ তথা নিজৰ অঞ্চলক বিশ্ব দৰবাৰত নাম উজ্বলাই তুলিব পাৰে Silver Jubilee Celebration 2080 Fulani Expo Association Kepado 2018 Pini Kepado Bangke Exhibition Sarpimar Pen Lapen Ukorjak Exhibition for more match Kepado Atima Laso Kepado Teke Aprang Penda Fulani Association along a banke national player tado district player tado la soposi angbong chitim angbong alom bangke avedet siman lo la sinon ki pareng puji aphansi ako pini ya bangke exhibition ki padudun thu sarpimar pen sarmar sita las sarpimar pen okorjak ki padudun thu la simon non iprang ansusi aku aprang son taksi national program national ki padun thek la pen international along ke padun thekji aphat ako kabor ituji fancy pini ako niditum ladak ako exhibition metalong উল্লেখ্য 3 দিনীয়াকৈ অনুষ্ঠিতব্য বিভিন্ন খেলত অঞ্চলটোৰ বিভিন্ন ক্লাবৰ যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিছে মংগল এহি ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Aturkimi Academy Jifu affiliated to CBSE New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society.
বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰ বৃদ্ধি পাইছে নিৰ্বাচনী বিষয়ৰ তৎপৰতা লাংহিন টাউন কমিটিৰ নিৰ্বাচনৰ বাবে টিকট প্ৰত্যাশীৰ ভিৰ 10টা ৱাৰ্ডৰ বাবে 9খন টাউন কমিটিত প্ৰায় সহস্ৰাধিক প্ৰত্যাশীৰ ভিৰে ভবাই তুলিছে দলীয় নেতৃত্ব আগন্তুক টাউন কমিটি নিৰ্বাচন সমুচাপি অহাৰ লগে লগে সাহসীয় দল বিজেপিৰ তৎপৰতা বৃদ্ধি পাইছে বিগত পৰিষদ নিৰ্বাচনৰ দৰে নগৰ কমিটিৰ নিৰ্বাচনতো হাজাৰো অধিক টিকেট প্ৰত্যাশীৰ ভিৰ হৈছে যদিও নিৰ্দিষ্ট সংখ্যাৰ আসনৰ বাবে নিৰ্দিষ্ট সংখ্যক ব্যক্তিকে প্ৰাৰ্থিত লাভ কৰিব সেইবুলি প্ৰাৰ্থিত লাভ নকৰা ব্যক্তিসকলে বেয়া পাব নালাগে নিজৰ দলত পূৰ্বৰ দৰে একত্ৰিত দলীয় কাম কাজ কৰি যাব লাগিব আৰু যিমান পাৰো আমি যিমান ভোটাৰ্ছ আছে সেই ভোটাৰ্ছসকলক আমি মানে ভোট দিয়াবৰ কাৰণে সেইটো এটা চেষ্টা কৰিব লাগিব পৰিষদৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্ম পৌৰহিত্যত অনুষ্ঠিত এই সভাত পূব কাৰ্বি আংলং বিজেপিৰ উপসভানেত্ৰী সীমা ৰংহাংপিয়ে এইদৰে সভাত উপস্থিত বিশাল বিজেপি সমৰ্থকসকলৰ আগত এইদৰে মত ব্যক্ত কৰে বিশেষ প্ৰতিবেদক কাট নিউজ বুকাজানৰ লক্ষীজান ব্যাপ্তিষ্ট গীৰ্জাতো উলহ মালহৰে উদযাপন প্ৰভু যীশুৰ উপজা দিৱস পৰমপিতা যীশুৰ উপজা দিনৰ উপলক্ষে আয়োজিত বৰদিনৰ প্ৰাৰ্থনা সভাত অনুষ্ঠিত হয় দিনজোৰা কাৰ্যসূচী বৰদিন উদযাপনৰ উৎসৱ দিনজোৰা অনুষ্ঠিত কাৰ্বিসকলৰ উপৰিও নগা মিজু আদি বিভিন্ন জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰে সমগ্ৰ কাৰ্বি আংলঙতো যোৱাকালি বৰদিন তথা খ্ৰীষ্টমাছৰ প্ৰথম অনুষ্ঠানত প্ৰভু যীশুৰ উপজা দিনটো উলহ মালহৰে পালন কৰে জিলাখনৰ বুকাজান মহকুমাৰ অন্তৰ্গত লক্ষীজান গীৰ্জাত উলহ মালহে পালন কৰে বৰদিনৰ উৎসৱ পৃথিৱীত পাপ অন্যায় বিনষ্ট কৰি শান্তি আৰু সত্য প্ৰতিষ্ঠাৰ বাবে ঠিক 25 ডিচেম্বৰ দিনটোতে প্ৰভু যীশুৱে জন্মগ্ৰহণ কৰিছিল মাতৃ মেৰীৰ গৰ্ভত Tamur gift aligna dishi. Aro itu gift do God pra juni guna dianai de. Itu all manu laga side guna dianai. Naga manu kali iman side guna dianai. Amerika manu to ekdam pura likha manu ekdam advance tamur wala dibo guna God pra gift. যীশুৰ জন্ম এই উপজা দিনৰ উপলক্ষে সমগ্ৰ বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ বৰদিন হিচাপে উদযাপন কৰে বুকাজান মহকুমাৰ অন্তৰ্গত লক্ষীজানত বৰদিনৰ উৎসৱ সমাৰোহৰ উপলক্ষে পুৱা 11 বজাৰ পৰা পাষ্টৰ আৰণ তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বাইবেলৰ প্ৰাৰ্থনা সংগীত পৰিৱেশন কৰি শুভাৰম্ভ কৰে পবিত্ৰ খ্ৰীষ্টমাছ উপলক্ষে এছ'চিয়েট পাষ্টৰ জেমি হানছে প্ৰভু যীশুৰ বন্দনা কৰি গীত পৰিৱেশন কৰে সভাৰ মাজতে বীৰেন্দ্ৰ ইংতি আৰু চানদে স্কুলৰ শিশুসকল নৃত্যানুষ্ঠান হয় ইয়াৰ উপৰিও হেৰলন হানছে পেপিনা ডেৰাপি বাইবেল পাঠ কৰে আৰু বিশেষ বক্তা হিচাপে নিমন্ত্ৰিত জাংগিৰ ইমছান আৱে 316 অধ্যায়ৰ ওপৰত ভাষণ আগবঢ়ায় অৱশেষত পাষ্টৰ আৰণ তেৰণৰ প্ৰাৰ্থনা সভাৰে সিদিনা কাৰ্যসূচী অন্ত পৰে বুকাজানৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি লোকসংগীতৰ গুৰু ৰাংচিনা চাৰ্প গুণানুকীৰ্তন আৰু বন্দনা অনুষ্ঠান যোৱা 25 ডিচেম্বৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অনুষ্ঠানত কাৰ্বি সংহাৰী ধৰম আমিৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি হেমচন্দ্ৰ টিমুঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকে উল্লেখ্য যে কাৰ্বি সংহাৰী ইউথ আমিৰ সদস্য অমৰ বে সদস্যা কাশী ৰংপিপি কাট নিউজৰ সাংবাদিক বীৰেন ইংহি বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ ৰংভি প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে সভাত মুখ্য অতিথিৰ ভাষণত হেমচন্দ্ৰ টেমুঙে কয় যে কাৰ্বিসকলৰ আধ্যাত্মিক ধৰ্মীয় পুথি তথা
নিয়ম নীতিসমূহ প্ৰত্যেকে ভালদৰে পালন কৰিব লাগে Kithan, lam kapathik, lun kapathik, akuru, arnam, amithang masinang sunplot, sikar di tephan, pare tikanglo, tham tikanglo. কাছে তেৰনপিও ভাষণত ইষ্ট দেৱতাৰ বন্দনাদি কাৰ্যত উত্তৰ পুৰুষসকলেও শিকিব লাগিব তেহে অনাগত দিনবোৰত কাৰ্বি পৰম পুথি তথা নীতি নিয়ম সুৰক্ষিত থাকিব Jeng asal long asurang sana satu kartu lagi rong arong si cerap lo asurang dia lagi rong cek pente rong cijeng rong mondir rong tarkong ram sarong motha la pente umplung pen kartu kaso jam bilia thon la bangke umplung orang pensi wan lo kasi lada asurang sana satu kartu amai lagi kaso rang sana satu kartu amai kedeng kecengsi rong ceng aru kecengsi angdengan kaso nilitum para cerap ini kalau itu nih orang aja cepir malah kasi kalau mara tumponon mate pe ko apuru le tumponon ta kewan mangke le pun epensi nang cerap itu dulu kaso Rom mate laso ang sena sarpu kartu evangela na nikang sa minutum ang se ang songe ponji mate kapit hi ko ni facility ada rong karang sa me kai ta kaji বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ